হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই দেখুৱাম এবিধ ধুনীয়া ইনডোৰ প্লেণ্টৰ কেনেদৰে কাটিং কৰি ড্ৰাফটিং বা কলম কৰিব পাৰি আৰু কলম কৰি ইয়াক কেনেদৰে ৰোপণ কৰে সেই বিষয়ে দেখুৱাম। তো আজি মই লৈ আহিছোঁ মোৰ বাগিচাৰ পৰা আৰালিয়া গছৰ 4ডাল সৰু সৰু ব্ৰাঞ্চ। এই গছডালৰ নাম হ'ল আৰালিয়া। ইয়াৰ 3-4টা ভেৰাইটিজ পোৱা যায়। মোৰডাল হ'ল আৰালিয়া গ্ৰীণ, তেনেদৰে আৰালিয়া গোল্ডেন, আৰালিয়া ব্ৰাউন, এনেদৰে ভেৰাইটিজ পোৱা যায়। ইয়াৰ স্পেচিছ অৰ্থাৎ বৈজ্ঞানিক নামটো হ'ল পলিচিয়াছ ফ্ৰুলিকোছা। পলিচিয়াছ ফ্ৰুলিকোছা। ইয়াক ডালিয়া বা চন্দ্ৰমল্লিকাৰ আমি যেনেদৰে কাটিং কৰি পুলি বনাওঁ, ইয়াৰো পদ্ধতিটো ঠিক একে। তেনেদৰে ইয়াৰো আমি পুলি বনাব পাৰোঁ। এতিয়া ইয়াক কলম কৰিবৰ কাৰণে প্ৰথমতে কাটি ল'ব লাগিব। কাণ্ডখিনি আমি 45 এংগেলত কাটি ল'ম। কাটি লৈ ওপৰৰ ছালখিনি গুচাই দিম। গছৰ 45 এংগেলত কাটি দিলোঁ। কাটি এনেদৰে গছৰ ওপৰৰ ছালখিনি গুচাই দিলে হ'ল। এখন চোকা চুৰি বা ব্লেডেৰে গুচালেই হ'ল। এবিধ ধুনীয়া ইনডোৰ প্লেণ্ট হিচাপে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াক বেডৰুম, ড্ৰয়িং ৰুম, বাৰাণ্ডা, ডাইনিং ৰুম সকলোতে থ'ব পাৰি। এই 2.5 পৰা 3 ফুট ওখ হয়, জোপোহা হয় গছডাল, ধুনীয়া লাগে। এয়া কাণ্ডটো কাটি লৈ ছালখিনি গুচাই লৈছোঁ ওপৰৰ। এতিয়া ইয়াক ৰুবৰ কাৰণে এনে ধৰণৰ সৰু জাৰ্মিনেশ্যন টাব পোৱা যায়। ইয়াৰ তলিত এটা ফুটা থাকে। এনেকুৱা টাব নহ'লেও কথা নাই, আপোনালোকে ডিছপ'জেবল কফি কাপ বা গ্লাছতো ইয়াক ৰোপণ কৰিব পাৰে। তো ইয়াক ৰোপণ কৰিবৰ কাৰণে আমাক লাগিব অকণমান বালি আৰু মাটি লাগিব, কাৰণ বালিত গছবিলাকৰ সোনকালে শিপা ওলায়। প্ৰথমতে ইয়াত বালি লৈ ল'ম। কিছু বালি ভৰাই দিছোঁ মই। বালি ভৰাই দি গছডালৰ গুৰিৰ অংশটো, কাণ্ডডাল বালিত এনেদৰে পুতি দিব লাগিব। বালিত পুতি দিয়াৰ পিছত ইয়াৰ চাৰিওফালে মাটিৰে পূৰাই দিব লাগিব টাবটো। এনেদৰে মাটি ভৰাই দিছোঁ মই চাৰিওপিনেৰে। এনেদৰে পুতি দিছোঁ মাটিৰে। এয়া এডাল হৈ গ'ল। এয়া বালি ভৰাই লৈছোঁ। বালি ভৰাই লৈ ডালৰ গুৰিটো বালিত পুতি দিছোঁ। পুতি দি ইয়াৰ ওপৰত মাটি ভৰাই দিম। এই গছডাল খুবেই ধুনীয়া দেখি। ইয়াক আপোনালোকে অনলাইন কিনিব পাৰে বা নাৰ্চাৰীবিলাকতো পোৱা যায়। আৰালিয়া বুলি শ্বপিং ছাইটবিলাকত চাৰ্চ কৰিলে পাই যাব। ইয়াৰ এডাল গছৰ পৰা আপোনালোকে শ এনেদৰে পুলি বনাব পাৰে। এডাল হৈ গ'ল, মাটিৰে ভৰাই দিলোঁ। এনেদৰে মই 4ডাল ব্ৰাঞ্চ মই ইয়াত ৰুই দিলোঁ। ইয়াৰ 15 দিনমান পিছত ইয়াৰ পৰা শিপা ওলাব। শিপা ওলাই গছডাল বাঢ়িব ধৰিলে ইয়াক তেতিয়া তুলি ডাঙৰ টাবত ৰুব লাগিব। এই 4ডাল হৈ গ'ল আৰালিয়া ইনডোৰ প্লেণ্টৰ কাটিং। এতিয়া ইয়াক 15 দিনমানৰ কাৰণে এনেকৈ বালিত পুতি থ'ম। এখন ট্ৰেত অলপ বালি লৈ তাত পুতি থৈ এঠাইত থৈ দিলেই হ'ল। পুতি লৈ বালিখিনিত অলপ অলপ পানী ছটিয়াই থাকিব লাগে, যাতে টাববিলাক
ড্ৰাই হৈ নাযায়। ইয়াক এনেদৰে 15 দিনমান থৈ দিয়াৰ পিছত ইয়াক আন টাবত ৰুব পৰা হৈ যাব। ইয়াৰ শিপা ওলাব। এয়া 4ডালৰ মোৰ কাটিং হৈ গ'ল। এইডাল মই 12 দিনমান আগত এনেদৰে কাটিং কৰি ৰুইছিলোঁ। এতিয়া চাওঁ ইয়াৰ শিপা ওলাইছেনে। এয়া ওলাইছে বগা বগা শিপা। ইয়াক এতিয়া ডাঙৰ টাবত ৰুব পৰা হৈ গৈছে। ডাঙৰ টাবত কেনেকৈ ৰুম সেইটো মই দেখুৱাম। এয়া এটা টাব লৈছোঁ। ইয়াৰ মাটিখিনি ৰেডি কৰি লওঁ। এই গছডালৰ গ্ৰথটো খুব শ্ল', অৰ্থাৎ খুব লাহে লাহে ডাঙৰ হয়। সেইকাৰণে আপোনালোকে পটিং চইল বা সাৰুৱা মাটি ল'ব, নহ'লে ভাৰ্মি কম্পষ্ট বা কেঁচুসাৰ অলপ অলপ মিলাই ল'ব মাটিত। আৰু এইবিলাক নাথাকিলে DAPও ব্যৱহাৰ কৰিব পাৰে। অলপ DAP দিলেও গছডাল ধুনীয়াকৈ বৃদ্ধি হয়। এতিয়া গছডাল ইয়াৰ পৰা উলিয়াব লাগিলে লাহে লাহে টাবটো কোবাই দিলে গছডাল নিজে নিজে ওলাই আহিব। এয়া দেখিছে গছডাল ওলাই আহিল। এয়া ইয়াৰ শিপা ওলাইছে চাৰিওপিনে। এতিয়া ইয়াক এই ডাঙৰ টাবটোত ৰুই দিলোঁ। এই টাবটোত 4-5 মাহ থকাৰ পিছত ই অলপ ডাঙৰ হ'ব, তেতিয়া ইয়াক আকৌ এটা ডাঙৰ টাবত ৰুই দিব পৰা যাব। এতিয়া এইডাল হৈ গ'ল। এতিয়া ইয়াৰ গুৰিখিনি অলপমান পানীৰে তিয়াই দিলে জীপাল হৈ থাকিব আৰু ঠন ধৰি উঠিব। এনেদৰে অলপ পানী ছটিয়াই দিলে হ'ল। এতিয়া দেখাইছোঁ 3-4 মাহ হ'লে গছডাল কেনেকুৱা হ'ব। এডাল 3-4 মাহ হ'লে গছডাল এনেদৰে ডাঙৰ হ'ব ধৰিব। এইডাল 3 মাহমান হৈছে, এতিয়া ই শ্বেপ লৈছে। এতিয়া ই ডাঙৰ হৈ জোপোহা হৈ উঠিব। এই গছডাল প্ৰায় 2.5 পৰা 3 ফুটমান ওখ হয়, জোপোহা হয়। ইয়াৰ পাতবিলাক ধনিয়াৰ নিচিনা, দেখিবলৈ ধুনীয়া। এতিয়া আন এডাল গছ দেখুৱাইছোঁ, এনেকৈ টাবত ৰুলে কেনেকুৱা হ'ব পিছলৈ। এইডাল ডাঙৰ টাবত ৰোৱা। ই প্ৰায় 3 ফুট ওখ হৈছে আৰু জোপোহা হৈ উঠিছে, বহুত ব্ৰাঞ্চ ওলাইছে ইয়াক আকৌ জোপোহা কৰিবৰ কাৰণে ইয়াক কাটিং কৰিব লাগিব। ইয়াক কেনেদৰে কাটিং কৰি আকৌ জোপোহা কৰিব পাৰি তাক মই পিছৰ ভিডিঅ'ত দেখুৱাম। মোৰ আগৰ ভিডিঅ'বিলাকৰ লিংক দিয়া আছে ডেছক্ৰিপশ্যনত, কোনোবাই চাব বিচাৰিলে চাব পাৰিব। যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কিবা কনফিউজন থাকিলে কমেণ্টছ কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এনেদৰে আপোনালোকেও ঘৰতে এই আৰালিয়া ইনডোৰ প্লেণ্টৰ পুলি ৰুব পাৰে।